গাটো ইমানকে ঠাহ মাৰি ধৰিছে তিৰি মানুহে লেংটি মাৰে বাহাদুৰী নাম সীমা ক'বলৈ আহিছে কতনো আমি বাহাদুৰী সীমা নাইকিয়া কৰি ফুৰিছোঁ গান গাইছে ৰহ গছপুলি এটাকে আছে তাকে অকণমান ৰুই পেলাই থৈ দিওঁ লাও পুলি লৰাই ৰুবি ৰুবি লৰাই লফা ঘূৰাই 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 মোটা ফুলচাৰী হাই ফুলচাৰী ক'ত গলি ফুলচাৰী ফুলচাৰী ক'ত আছ তই ফুলচাৰী ফুলচাৰী হাই ফুলচাৰী কাৰ মূৰ কৰি আছ তই তই মোক দেখা পাই নেদেখা ভাও জুৰিব নালাগে সোনকালে আহ তোৰ লগত মোৰ ডাঙৰ কথা আছে এইফালে আহ ৰাতিপুৱা পাগলটো কি হ'ল বাৰু এনেকে যে মোৰ ওচৰলৈ ইমান চিঞৰি চিঞৰি আহিছে কি হ'ল তোৰ ইমান ৰাতিপুৱা যে ইমান চিঞৰি চিঞৰি মোৰ ঘৰলৈ আহিছা কি হ'ল তোৰ হ'বলৈ আৰু কি আছে তোৰ জীয়াৰ চেপেটি কাউৰী সেইজনীক অকণমান যদি চম্ভালি ৰাখিবলৈ পাৰ ৰাখিবি আৰু যদি নোৱাৰ তেতিয়াহ'লে ক'ৰবাত ডিঙিত ৰঙা ফিটা মাৰি পেলাই ঘৰৰ পৰা উলিয়াই দিবি মোৰ ল'ৰাটো যাতে পিছত নপৰে তাই সেইটোৱে ক'বলৈ আহিছিলোঁ মই দিন নাই ৰাতি নাই মোৰ ল'ৰাটোৰ বাইকৰ পিছত পোকৰৰ পিছত সদায় বহি গোটেই দুনিয়াখন জগতখন টিঘিলঘিলাই ঘূৰি ফুৰিব আৰু গধূলিকৈ আহি পেলাই আমাৰ ঘৰত আড্ডা পাতিবহি তাইক মই চুলিত ধৰি পেলাই আনি তোৰ নঙলা মুখত পেলাই থৈ যামহি কোনোবা দিনা দেখি পেলাই তেতিয়া তই গম পাবি তোৰ জীয়াৰ কি বস্তু কথা কৈছে শুনা তোৰ লাজ লগা নাই তোৰ যে সেই মদাহী ভাঙৰো পোকৰত চাল বাকলি নোহোৱা পুতেৰটোৰ কাৰণে যে এজনী ছোৱালী ভাল পালে বুলিয়ে তই যে সেইটো কথাকে যে সদায় ঘৰলৈ যে কমপ্লেইন কৰিবলৈ আহ তোৰ লাজ লগা নাই মোৰ ছোৱালীৰ এগেইনষ্টত কমপ্লেইন কৰিবলৈ আহে তোৰ ঘনীয়াৰ চুলি ছিঙি দিম মই তোকতো একো কৰিব নোৱাৰোৱেই চাওঁ এচাইডাল ক'ত আছে এই লাখুটিডাল ক'ত আছে ইয়াক দুকুটমান দি পেলাই পঠিয়াই দিওঁ ই সদায় মোৰ ঘৰলৈ কি বুলি ভাবিছে বা সদায় ইচ্ছা গ'লে সি মোৰ ঘৰত আহিবলৈ মোৰ ছোৱালীজনীক আজৰি খামুচি সদায় মোৰ ছোৱালীজনীৰ বিৰুদ্ধে কথা ক'বলৈ আহে যে ইয়াক আজি ভালকৈ দুচাটমান দি পেলাই পঠিয়াই দিওঁ ঐ ফিৰি ফুলচাৰী তই অকণমান বেছিকৈ কথা কৈছ কিন্তু কৈ দিছোঁ তোৰ জীয়েৰজনীয়ে যে মোৰ ল'ৰাটোক ধ্বংস কৰিছে তই সেইটো গম পাইছ নাই তোৰ জীয়েৰজনী যদি জীয়েৰ জন্ম দি পেলাই যদি পুহিব কৰিব নোৱাৰ তেনেহ'লে কেলৈ জন্ম দিছিলি আনৰ ল'ৰা ধ্বংস কৰিবলৈ তোৰ জীয়েৰক লগাই দিছ লগাই দিছ কথা ক'বলৈ আহিছে তোৰ পুতেৰটোৰ গাতনো কিটো এনেকৈ গুণ এটা আছে তই মোক কচোন বাৰু যে তোৰ পুতেৰৰ কাৰণে যে মোৰ ছোৱালীজনী যে পাগল হৈ থাকিব তই কচোন বাৰু তোৰনো পুতেৰৰ গাত কিনো এনেকুৱা এটা গুণ আছে দেখিবলৈতো তাক তেনেকুৱা নালাগে একেবাৰে মেচৰ কাঠিটো যেন ক্ষীণ মিন পয়া লগা মেচৰ কাঠি নিচিনা ফিৰিয়া ক্ষীণ বডিটো লৈ পেলাই তাৰ আকৌ চুটটো কি চাবি একেবাৰে এজনী পিছত এজনী বাইকত উঠাই লৈ পেলাই ঘূৰি ফুৰা কোপ কি চাবি ভাং টানি পেলাই একে ভাঙেৰে যি ধোঁৱা কণেৰে গোল চিহ্ন বনাব ৰাইজৰ ল'ৰা ছোৱালী সেইসোপা শিকাই পেলাই ঘূৰি ফুৰিবগে আকৌ বাপেকে আকৌ ঘৰে কমপ্লেইন কৰি ফুৰিবগে বোলে বেলেগৰ ছোৱালীয়েহে তাই পুতেকক বেয়া কৰিলে এই ফুলচাৰী কথা ভালকৈ কবি কিন্তু কৈ দিছোঁ মোৰ ল'ৰাক তই ইমান বেয়াকৈ ক'বলৈ তই সাহস ক'ত পালি সাহসৰ কথা নকবি তই সাহসৰ কথা নকবি এই ফুলজাৰী গাত যিমানখিনি সাহস আছে সিমানখিনি সাহস চাগে এই গাঁৱৰ কোনো এটা পোৱালি গাতে নোলাব মুঠতে তোক মই আজিয়ে লাষ্ট ৱাৰ্ণিং দিবলৈ আহিলোঁ যদি তোৰ ছোৱালী মোৰ ল'ৰাৰ বাইকত আৰু দ্বিতীয় দিন মই দেখা পাওঁ তেনেহ'লে চাবি তোৰ জীয়ৰৰ ব্যৱস্থা মই লৈ আছোঁ শুনি ললি নে তাৰ কাণখন খুলি পেলাই হাৰামি ফুলজাৰী ফিৰি হে ভগৱান তই মোক হাৰামি বুলি ক'বলৈ তই ক'ত সাহস পালি তই কি বুলি ভাবিছ মোৰ গিৰিয়েক নাই বুলি মই বিধৱা হ'লো বুলি তই যে মোক যি টি কথা ক'বলৈ পাৰিবি সেইটো তই ক'ত সাহস পালি তোক আজি মই নেৰিছোঁ আৰু ইয়াৰ ই সীমা পাৰ কৰি দিছে ইয়াক মই তোক আজি এজনীয়ে মাৰিলে মোক পালি এই ফুলজাৰীৰ লগত পাংগা লোৱা মজা পালি তই আৰু দ্বিতীয় দিন মোৰ ঘৰত আহিবি তোৰ পুতেৰৰ কাৰণে কমপ্লেইন কৰিবলৈ আহিবি নাহো মোৰ কঁকালটো ভাঙিলে যাবিনে তই এতিয়া ইয়াৰ পৰা উঠি অতি শীঘ্ৰে ইয়াৰ পৰা যা আৰু দ্বিতীয় দিন যাতে তোক আৰু মোৰ ঘৰৰ দুৱাৰমুখত দেখা নাপাওঁ ওলাই যা এতিয়া ওলাই যা আয়ো পলা देखा ना इस फुलझड़ी का कमाल अब कोई आएगा मुझसे पंगा लेने के लिए